Hello guys, Assalamu and আপোনালোকে যদি মোৰ ভিডিও আজি প্ৰথমবাৰ চাই আছে then welcome to my YouTube channel আৰু আপোনালোকে যদি মোৰ ভিডিও আগতে চাইছে then welcome back to my YouTube channel আৰু আজি মোৰ গাটো ভাল নাই যেহেতু সো মই ভাবিছো কিবা স্পাইসি ট্ৰাই কৰো আৰু স্পাইসি ট্ৰাই কৰাৰ লগতে ভাবিলো যে কিয়নো চ্যালেঞ্জিং ভিডিও এটা বনাইলো শাবাশ বেটা আৰু আগৰ চ্যালেঞ্জিং ভিডিওটো যেহেতু আপোনালোকে মোক মৰম দিছে সো সেইবাবে মই আৰু এটা চ্যালেঞ্জিং ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু আজিৰ চ্যালেঞ্জিং ভিডিওটো হৈছে কোৰিয়ান স্পাইসি নুডলছ চ্যালেঞ্জিং ভিডিও अरे कहना क्या चाहते हो আৰু এই নুডলছটো বহুত স্পাইসি হয় আৰু নতুন হৈছে কোৰিয়ান ষ্টাইলৰ নুডলছ হয় আৰু মোৰ লগত এই ভিডিওটো কৰিব মোৰ ভাইটি ইৰফান যোৱাবাৰো আপোনালোকে দেখা পাইছিলে চাগে আগৰ ভিডিওটো ফুচকা ভিডিওটো মোৰ লগত কৰিছিল আৰু সিহঁতে জিকিছিল हमारे मतलब आपको मत सिखा चल আৰু আজিৰ চ্যালেঞ্জিং ভিডিওটো পানিশমেন্ট ৰাখিছো আমি আৰু কি পানিশমেন্ট আছে সেইটো এতিয়া নকওঁ अच्छा हमको सिखा रिया है ভিডিওটো শেষলৈকে চাই থাকক পিছত গম পাব আপোনালোকে সো আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো বলক So guys, গম পাইছে আজি চ্যালেঞ্জিং ভিডিওটো উইনাৰ হলো মই আৰু আজি সি হাৰি গ'ল আৰু তাৰ জ্বলা লাগিছিলে আৰু লাগিবই কাৰণ কিয় নুডলছখিনি বহুত স্পাইসি আছিলে সো সি হাৰি গ'ল আৰু মই জিকি গ'লো আৰু মোৰ আজি জিকা এটা জুনুন আছিল কাৰণ কিয় যোৱাবাৰ মই চ্যালেঞ্জিং ভিডিওটো হাৰি গৈছিলোঁ আৰু আজি মই পানিশমেন্ট দিম তাক আজি পানিশমেন্টটো অলপ বেলেগ আছে যোৱাবাৰতকৈ আজি পানিশমেন্টটো হৈছে ইয়াত নেমু টেঙা আৰু লগতে জলকীয়াৰ গুড়া এইটোৱে টুইষ্ট আনিব মানে পানিশমেন্টটোত সো তাক মানে নেমু টেঙাটো জলকীয়া গুড়া দি পুৰা খাই দিব লাগিব সেইটো হৈছে আজি তাৰ পানিশমেন্ট কাৰণ কিয় বদলাটো ল'বই লাগিব যোৱাবাৰ মোক তিতা কেৰেলা জুচ খুৱাইছিল পুৰা 1 গ্লাছ সো আজিৰ পানিশমেন্টটো মই কেনেকুৱা দিওঁ তাক আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ সো লেটছ গেট ষ্টাৰ্টেড आयो रे मां अबे जल्दी बोल कल सुबह पनवेल निकलना है সো গাইস এয়া হৈছে আমাৰ পানিশমেন্ট ৰেডি জলকীয়াৰ গুড়াও ৰেডি आयो रे मां এতিয়া মই বনাই দিওঁ তাক এইটো অলপ ধৰি দিয়া তুমি এইটো হৈছে নেমু টেঙা এইটো হৈছে জলকীয়াৰ গুড়া नो 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 এইটো এটা পানিশমেন্ট আছে আৰু এতিয়া এইটো পৰা খাই দিব झूठ बोलती जा रही है शर्म नहीं आती 4 পিস মই নেমু আনিছিলো কিন্তু তাক 1 পিসে দিলো যিয়ে নহওক সি চ্যালেঞ্জ মানে পানিশমেন্টটো একসেপ্ট কৰিছে সো তোমাৰ কেনেকুৱা লাগিল আজি হাৰি কাৰণ कोई बात नहीं खेल में तो हार जीत चलती रहती है সো হি বেছি কথা নকয় হি লাষ্ট পাই কথা ক'ব তো যিয়ে নহওক আজিৰ চ্যালেঞ্জিং ভিডিওটো চাই যদি আপোনালোকে ভাল পালে দেন ভিডিওটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনে ধৰণৰ আৰু নতুন নতুন চ্যালেঞ্জিং ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব মৰম কৰি যাব সো আজিৰ ভিডিওটো ইমানেই আছিল ধন্যবাদ बाय